নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া হৈছে আবেলি আৰু মই আহিছোঁ পথাৰলৈ। আপোনালোকক অকণমান পথাৰখন দেখুৱাই দিওঁ। এয়া আমাৰ পথাৰ আৰু কি কাৰণে আহিছোঁনো পথাৰলৈ আপোনালোকে চাই থাককচোন। খুব ধুনীয়া এটা পৰিৱেশ, সকলোৱে দেখিছেই হয়তো। আৰু এয়া কি চিনি পাইছেনে সকলোৱে? মই এয়া পথাৰত আহি বহি আছোঁহি। সিফালে পিছফালে আমাৰ ভেটি। মই আহিছোঁ মানিমুনি বুটলিবৰ কাৰণে, কিন্তু পথাৰত বেছিভাগ ডাঙৰ মানিমুনিটোৱে দেখিছোঁ। সৰু মানিমুনি আমাৰ বাৰীতে আছে, তাৰ পৰাই লৈ ল'ম। ডাঙৰ সৰু মিক্স কৰি ল'লে খাই ভাল লাগে। আৰু বেটি এজনী দেখিছে পিছফালে উৎপাত কৰি আছেগৈ। তাই পথাৰলৈ আহি খুব ভাল পায়, যিহেতু মুকলি জেগা, খেলিবলৈ তাই বহুত বেছি সুবিধা হয় ইয়াতে, আৰু সেইকাৰণেও তাইক লৈ আনিছোঁ। আৰু মই তেতিয়াহ'লে মানিমুনি বুটলোঁ, আপোনালোকে চাই থাকক। বতৰটো খুব ঠাণ্ডা আছিলে, মই চাল তাল মেৰিয়াই আহিছোঁ পূৰা ঠাণ্ডা বতৰত। আৰু পূৰা ফিৰফিৰীয়া বতাহ মাৰি আছে পথাৰত, যিহেতু মুকলি জেগা। আৰু এয়া মই তলফালে মানিমুনি চাই আছোঁ। তেতিয়াহ'লে আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া মই এতিয়া মানিমুনি উলিয়াই লৈছোঁ। খাবলৈ খুব ভাল লাগে, আপুনি যেনেকৈ খায়, পিটিকা কৰিও খাব পাৰে, পাতত দি ভাজিও খাব পাৰে। ময়ো খাম যেনেকৈ ভাল লাগে, আলু সৈতে সৰু আলু দি ভাজিব। এতিয়াতো সৰু আলুৰ গুটিৰ ছিজনেই পূৰা। সৰু আলু দি তেল অকণমান বেছিকৈ দি ভাজি খাবলৈ ইমান ভাল লাগে। আগতে আমি যিহেতু টাউনতে জন্ম, টাউনততো আৰু ক'তনো পাব এনেকৈ মানিমুনি চানিমুনি। এক পলিথিন 10 টকা দি কিনি খাওঁ। আৰু এতিয়া ইয়াতে পথাৰতে চবতে মানিমুনি বুটলি বুটলি খোৱাহে কথা। আৰু আপোনালোকেও খাব, স্বাস্থ্যৰ কাৰণে বহুত বেছি ভাল, জানেই সকলোৱে দেই। বোলো পথাৰলৈ আহিছোঁ যেতিয়া ভিডিঅ' অকণমান বনাই থওঁ, আপোনালোককো দেখাওঁ বুলি। সদায় বুটলাও নহয় বাৰু, কেতিয়াবা বুটলোঁ। কালি শাহু মায়ে বনাইছিলে, খাই ভালেই লাগিলে, কিন্তু নিজে বনাই খাই বেছি ভাল পাওঁ মানে, সেইকাৰণে আকৌ বুটলিছোঁ বনাম বুলি। মাছ দি খায়ো ভাল লাগে, আপোনালোকে খাই চাবচোন। মাছ দিও, মাংস দিও ভাল লাগে, লোকেল মুৰ্গী হ'ব লাগে, তেতিয়া ভাল লাগে। কিন্তু চব বস্তু আকৌ যোগাৰ সময়ত নাথাকিবও পাৰে ন, সেয়েহে যেনেকৈ পাৰোঁ তেনেকৈ খাম। আৰু আমাৰ বেটিয়ে নাখায় আকৌ, তাইক খোৱাবই নোৱাৰোঁ মই কৈ। তাহলে মই বুটলি লওঁ দেই, বাই বাই। চাও মিনু তোৰ দলঙত উঠি আছে। মই কি ললোঁ? কি ললোঁ? শাক পাচলি ললোঁ। কি শাক? ব'লা ঘৰলৈ যাওঁ ব'লা। কেলে? দেই ব'লা। বাই বাই কৈ দিয়া, বাই বাই। আৰু এয়া মই মানিমুনি লৈ আনি পালোহি। এতিয়া মই বাছি লওঁ, কিবা কিবি ওলাবও পাৰে। আৰু এতিয়া মই ধুনীয়াকৈ জুইকুৰা জ্বলাই লৈছোঁ, যিহেতু আন্ধাৰ আন্ধাৰ হৈছে। আৰু জুইৰ ওচৰত বহি বহি মানিমুনি এতিয়া মই বাছি লওঁ। আপোনালোকে যদি আজি সৰু ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে এটা লাইক কৰি থৈ যাব দেই। ধন্যবাদ।